আৰু এই গামোচাখন লগাই গৈছে আজি জান্তি মোৰ লগৰ জয় জুবিন দা ন' জাষ্টিচ ন' ভোট। ত' গাইজ সেইকাৰণে ময়ো ভোট দিয়া নাই আজি। যিমানবোৰ নেকি জুবিন প্ৰেমিক সকলোৱে আহি ইয়াতে ধুনীয়াকৈ জুবিন দাৰ আত্মাৰ সদগতিৰ কাৰণে সকলোৱে চাকি বন্তি জ্বলাই চেক কৰিব পাৰে আপোনালোকে। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মই ধন কোঁৱৰ, মই মৰিগাঁৱৰ পৰা। আৰু আজি হৈছে 9 এপ্ৰিল আৰু আজি ইলেকশ্যন আছিলে। চ' মই গাঁৱলৈ ভোট দিবলৈ নগ'লোঁ আৰু গুৱাহাটীতে থাকিলোঁ। আৰু এতিয়া মই আছোঁ 11 মাইলত। আৰু এতিয়া মই গৈ আছোঁ জুবিন দাৰ ক্ষেত্ৰলৈ। জুবিন দাৰ ক্ষেত্ৰখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ৰাতি কেনেকুৱা এটা পৰিৱেশ হৈ থাকে। চ' আপোনালোকে ভিডিঅ'ৰ লগত জড়িত হৈ থাকক। ডাইৰেক্ট মই আপোনালোকক জুবিন দাৰ ক্ষেত্ৰত গৈ লগ পাই আছোঁ। ফাইনেলি আহি পালোঁ জুবিন দাৰ ক্ষেত্ৰ চাব পাৰে আপোনালোকে। আৰু এতিয়া টাইম হৈ আছে 9:30 আৰু জুবিন দাৰ ক্ষেত্ৰখন চাওক আপোনালোকে কেনেকুৱা এটা পৰিৱেশ হৈ আছে। আৰু বাইক ধুনীয়াকৈ ইয়াতে পাৰ্কিং কৰি দিওঁ, তাৰপাছত গৈ আছোঁ ভিতৰলৈ। বৰ্তমান মই আছোঁ জুবিন দাৰ সমাধি ক্ষেত্ৰত চাব পাৰে। আৰু বৰ্তমান টাইম হৈছে 9টা আৰু ৰাতিৰ পৰিৱেশটো আপোনালোকে এবাৰ চেক কৰক। আৰু আজি হৈছে 9 এপ্ৰিল তাৰিখ আৰু আজি আমাৰ ইলেকশ্যন আছিলে আৰু মই গাঁৱত ভোট দিবলৈ নগ'লোঁ, মই গুৱাহাটীতে থাকিলোঁ। চাব পাৰে মোৰ কোনো ভোট দিয়া চিন নাই। আৰু এতিয়া মই ধুনীয়াকৈ আপোনালোকক গোটেই সমাধি ক্ষেত্ৰখন এবাৰ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক। বহুত টাইম থাকিলোঁ জুবিন দাৰ সমাধি ক্ষেত্ৰত আৰু এতিয়া গুৱাহাটী গৈ আছোঁ। আৰু এইটোৱে আছিলে জুবিন দাৰ সমাধি ক্ষেত্ৰৰ ৰাতিৰ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আজিলৈ বাই বাই, লগ পাই আছোঁ নেক্সট ভিডিঅ'ত।